अमृत ब्रिक आन्दोलन 2.0 से आगस्टनिफ्राय रायजोआव जागायगोन। आसाम सरकार आरो हाग्रा बिफाना बेनि थाखाय सिगांनिफ्रायनो साखाफारा जागासिनो दं। बे खेबाव रायजो सरकारा अमृत ब्रिक आन्दोलन 2.0 आव 3 कौटि बिफां गायनायनि थांखि लादों। नाथाय बेजों समान समान थांनाय बोसोरनि अमृत ब्रिक सोमावसारनायनि सायाव दान्थे बिदान्थेया सोलिगासिनो दं। मानोना थांनाय बोसोराव गायनाय खावसेनि बांसिन बिफांफ्रा थाङाखै। अमृत ब्रिकआ भैरबकुन्दआव मोनसे हाग्रा सोरजिदों। अमृत ब्रिक सोमावसारनाय 2.0 नि बेलायाव भैरबकुन्दनि बे बिफाङा गोबांनि आदर्श जानो हागौ। थांनाय बोसोराव आसाम सरकार आरो हाग्रा बिफाना अदालगुरि जिल्लानि भैरबकुन्द आरो सिकारि दांगायाव अमृत ब्रिक सोमावसारनायनि बाहागो महरै मोनसे मुलुग रेकर्ड बानायदोंमोन। गासै 100 हेक्टर हायाव बिफां गायनाय जादोंमोन आरो गासै 11 ब्लकफोरखौ लाफानानै 9,730 बिफां गायनानै मोनसे मुलुग रेकर्ड बानायनाय जादोंमोन। आसाम सरकारनि अरन बिफाना 17 सेप्तेम्बर 2023 मायथाइयाव अमृत ब्रिक सोमावसारनायखौ जागायदोंमोन। आसाम, अरुणाचल आरो भुटान सीमाजों नांजाबनाय बे ओनसोलाव गायजानाय बिफां लाइफांफ्रा आथिखालाव जौगागासिनो दं आरो आथिखालाव बे थावनियाव मोनसे गोथां फरेस्टार फसंनायनि गिबि थाखोआव दं। হয়, পোনপ্ৰথমে মই আপোনালোকক আমাৰ ভৈৰৱকুণ্ড ৰিজাৰ্ভ ফৰেষ্টৰ আণ্ডাৰত যিটো যোৱা বছৰ ছেপ্টেম্বৰ মাহৰ 14 তাৰিখে প্লেণ্টেশ্যন অল ৰেকৰ্ড কৰা প্লেণ্টেশ্যন কৰা ঠাইত অহাৰ কাৰণে আপোনালোকক মই পোনপ্ৰথমে ধন্যবাদ দিছোঁ। আৰু হয়, আমাৰ যোৱা বছৰ আমি অফ ছিজন বুলি ক'ব লাগিব, কাৰণ বাৰিষা ছিজন নাছিল। যেতিয়া ছেপ্টেম্বৰত খুব বৰষুণটো খুব কমেই পায়। তথাপিও ডিপাৰ্টমেণ্ট আৰু চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি যিটো প্লেণ্টেশ্যন যোৱা বছৰ কৰিলোঁ, হয়, আমি আপোনালোকক আজি ক'ব পাই মই বহুত মানে নিজকে আনন্দ পাইছোঁ। কাৰণ আমাৰ এই ঠাইত খুব মানে পাথৰ বালি থকা সত্ত্বেও আমি যে 90% আমি কিবাটো ছাকচেছ কৰিব পাৰিছোঁ, আপোনালোকে চালে নিজে গমেই পাব। এইটো মই ক'বলৈ পাই নিজকে খুব আনন্দিত পাইছোঁ। আৰু আমাৰ ডিপাৰ্টমেণ্টেলি যিমানখিনি আমি গছপুলি ৰোৱাত যিমানখিনি আমি যতন বা আদৰ ল'ব লাগে, আমি সেই হিচাপে ওপৰৱালাৰ নিৰ্দেশ মৰ্মে ডিপাৰ্টমেণ্টৰ আৰু গভৰ্ণমেণ্টৰ যিটো মানে চেষ্টা, যিটো মানে আমাক নিৰ্দেশ দিছে, সেই হিচাপে আমি কামটো কৰি যাই আছোঁ। আৰু এতিয়া আমাৰ জুলাই মাহ চলি আছে। এই জুলাই মাহৰ আমি জুনৰ পৰাই আমি ৱেডিং কৰি আছোঁ। আৰু কিছুমান ঠাই জংঘল কিছুমান ঢাকি লোৱাৰ কাৰণে কিছুমান পুলিটো দেখা যোৱা নাই। তথাপিও আমি ৱেডিং কৰি যাই আছোঁ। দেখা পাব আপোনালোকে ঘূৰিলে এতিয়া দেখাই পাব। এইখিনিয়ে আৰু ৰিপ্লেচমেণ্ট কৰি আছে পুলি কিছুবিলাক। হয়, ইমান এটা মানে ৰিপ্লেচমেণ্ট যদিও আমি ইমান এটা কৰিব লগা হোৱা নাই। কাৰণ যোৱা বছৰৰ যিটো মানে পুলি প্ৰায় জেগাত লগোৱা হৈছিল, সেইবিলাক মানে এটা দুটা মানে হাতীয়ে বা কিছুমান মানে নিজে কিছুমান সৰু পুলি কিছুমান আহিছিলে, সেইবিলাক কিছুমান আমি লগাব লগা হৈ আছে। তথাপি ইমান এটা লগাব লগা হোৱা নাই, কাৰণ আছেই, যিবিটো আছেই পুলি। আৰু আপোনালোকে চালে গমেই পাব। আৰু পানী দিয়াৰ ব্যৱস্থা কৰিছিল আপোনালোকে? হয়, আমি বাৰিষা মানে যেতিয়া খৰালি ছিজনত আমি পানী দিয়া মানে মটৰ আৰু JCB দি আমি ভৈৰৱকুণ্ড যিটো ধনশ্ৰী নদীৰ পৰা পানী আনি মানে মটৰেদি পানী দিয়াৰ ব্যৱস্থা কৰিছিলোঁ, যাৰ ফলত আমি যথেষ্ট মানে ছাকচেছ কৰিব সক্ষম হৈছোঁ। বানপানীৰ কিবা ইছ্যু হৈছে নেকি বৰ্তমান? এইটোতো হয়েই, কাৰণ আমাৰ যিটো আমি জেগাত মানে যিটো ঠাইত আমি প্লেণ্টেশ্যন কৰিছোঁ, সেইটো আমাৰ অৰুণাচল আৰু ভূটান লগত লগালগি মানে বৰ্ডাৰ এৰিয়া। যাৰ ফলত পাহাৰী অঞ্চলত বৰষুণ আহিলে আমাৰ একেবাৰে মানে প্লেণ্টেশ্যন এৰিয়াত পূৰা মানে পানীটো মানে আহি যায়। যাৰ ফলত মানে কিছুমান ঠাইত মানে পুলি অকণমান নষ্ট হৈছে। সেইটো আমি কিবা কৰিম, আকৌ ৰিপ্লেচ কৰিম। ইমান এটাও নহয়। কিছুমান মানে আমাৰ অসুবিধা হৈছে কি, আমাৰ অহা যোৱা ৰাস্তা যিটো মানে নদী পাৰ, দুটা নদী, সেইটো চাইডত দুটা নদী পাৰ কৰিব লগা হয়। সেইটো কাৰণে কিছুমান মানে আমাৰ চেলেঞ্জিং মুড মানে হৈ আছে। ষ্টাফবিলাকৰে হওক, লেবাৰবিলাকৰে হওক, আহোঁতে মানে কিছুমান বাৰিষা ছিজনত মানে পূৰা মানে পানীটো পাৰ হৈ আহিব লগা হয়। যাৰ কাৰণে মানে কিছুমান
কেতিয়াবা কামো অফ কৰিব লগা হৈ আছে তথাপিও আমি চেষ্টা কৰি যাই আছোঁ চাফা কৰা কাম চলি আছে হয় এতিয়া উইডিং চলি আছে জংঘল মানে চাফা কৰি থকা হৈ আছে मोनसे फोसावथाय नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं नामा जुदि नोंथांमोननि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुं दं अब्ला नोंथांमोननि थाखाय मोनसे मोजां खौरां ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै थानाय सुबुंफोरखौ फाहामथाय होनो थाखाय नोंथांमोननि गेजेराव लानानै फैदों मोनसे रिहाबिलिटेसन सेन्टार जुदि नोंथांनि नखराव आरो नोंथांनि ओनसोलाव सोरबाफोर ड्राग्स एबा फेग्रा मुवाजों नाख्रेबजानानै दं अब्ला नोंथाङा रिहाबिलिटेसन सेन्टाराव फाहामथाय होफैनो हागोन मंगलदै सेनं बामुनपारा दरंआव थानाय रिहाबिलिटेसन सेन्टाराव नोंथाङा ड्राग्स एबा फेग्रा मुवाजों गोदोसोनानै थानाय सुबुंफोरखौ फाहामथाय होफैनो हागोन नोंथाङा नोंथांनि ओनसोलनि फेग्रा मुवाजों गोदोनानै थानाय सुबुंफोरखौ बे रिहाबिलिटेसन सेन्टाराव फाहामथाय होनानै सासे राफोद आरो मोजां सुबुं खालामनो हागोन गोबां बाथ्रा मिथिबावनो थाखाय नोंथाङा 9859262926 60030092706 नैबे होनाय जानबुं नम्बराव खौरां लानो हागोन